মৰমৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল আই আছামত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে, যিটো নেকি খুবেই ইম্পৰ্টেণ্ট অসম টেট 2021 বাবে। তো ইম্পৰ্টেণ্ট টপিক এটা হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, আৰু সেইটোৰ ওপৰত মই থুলমূলকৈ তেওঁৰ বিষয়ে আৰু তেওঁৰ বিভিন্ন ধৰণৰ সাহিত্যৰাজিৰ বিষয়ে আলোচনা কৰাৰ লগতে লাষ্টত মই কেইটামান প্ৰশ্ন আগবঢ়াইছোঁ। তো বলক আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ বিষয়ে জানো। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 14 অক্টোবৰ 1864 চনত আহতগুৰিত। মৃত্যু হৈছিল 26 মাৰ্চ 1934 চন ডিব্ৰুগড়ত। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা, মাতৃ থানেশ্বৰী দেৱী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক হিচাপে জনা যায়, অৰ্থাৎ তেওঁৱেই অসমীয়া সাহিত্যত চুটিগল্পৰ জন্ম দিছিল, সেইকাৰণে তেওঁক জন্মদাতা বুলিও কোৱা হয়। অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক বুলিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাকে আমি জানো। প্ৰথম অসমীয়া আত্মজীৱনী লেখক, অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাই হৈছে প্ৰথম অসমীয়া আত্মজীৱনী লেখক। প্ৰথম অসমীয়া গল্প সংকলক, লক্ষ্মীনাথ বেজবৰুৱা হৈছে প্ৰথম অসমীয়া গল্প সংকলক। নেক্সট তেওঁৰ এটা ছদ্মনাম আছিল, ছদ্মনাম হৈছে কৃপা বৰ। তেওঁক বিভিন্ন ৰচনাৰাজিৰ বাবে বিভিন্ন অসম সাহিত্য সভাই উপাধি প্ৰদান কৰিছিল। তাৰ ভিতৰত হৈছে সাহিত্যৰথী আৰু ৰসৰাজ। ৰসৰাজ উপাধিটো 1931 চনত শিৱসাগৰ সাহিত্য সভাত, অৰ্থাৎ অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনত প্ৰদান কৰা হৈছিল। অসম সাহিত্য সভাৰ সভাপতি 1924 চন গুৱাহাটী অধিৱেশনত। অসম সাহিত্য সভাই বেজবৰুৱাৰ মৃত্যুৰ দিন অৰ্থাৎ 26 মাৰ্চ সাহিত্য দিৱস হিচাপে পালন কৰে। সাহিত্য জীৱনৰ আৰম্ভণি, লক্ষ্মীনাথ বেজবৰুৱাই 1890 চনত জোনাকী কাকতত লিটিকাই নাটকেৰে সাহিত্য জীৱনীৰ পাতনি মেলে। কিমান চনত আৰম্ভ কৰিছিল সাহিত্য? আপোনাৰ 1890 চনত। আৰু কি নাটকেৰে? লিটিকাই নাটকেৰে। কোনখন কাকতত? জোনাকী কাকতত। জোনাকী যুগৰ ত্ৰিমূৰ্তি উল্লেখ কাক কাক জনা যায়? সেইটো হৈছে পোনপ্ৰথমতে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। এওঁলোকে কলকাতাত ঊষা গঠন কৰিছিল, আৰু তাৰ বাবে সিহঁতক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাৰ মুঠ গ্ৰন্থৰ সংখ্যা 25খন। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস হৈছে পদুম কুঁৱৰী, 1891 চনত পাব্লিছড হৈছিল। তাৰপিছত কাব্য সংকলন, লক্ষ্মীনাথ বেজবৰুৱাৰ কাব্য সংকলন দুটাই। এটা হৈছে কদমকলি, চন 1913, এইটো তেওঁৰ প্ৰথম কবিতা, আৰু দ্বিতীয়টো হৈছে পদুমকলি, চন 1968, এইটো তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশিত হয়। তেওঁৰ সাধুকথাৰ কিতাপ নাইবা শিশু সাহিত্য, প্ৰথমটো হৈছে জুনুকা 1913 চনত, দ্বিতীয়টো হৈছে ককা দেউতা আৰু নাতি ল'ৰা 1913 চনত, তৃতীয়টো হৈছে বুঢ়ী আইৰ সাধু। এই নামকেইটা অলপ মনোযোগেৰে শুনিব আৰু ভালকৈ মনত ৰখাৰ চেষ্টা কৰিব, খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত তেওঁৰ চুটিগল্প সংকলনবিলাক হৈছে, প্ৰথমটো সুৰভি 1909 চন, এইটো হৈছে প্ৰথম অসমীয়া গল্প সংকলন। যদি পৰীক্ষাত আহে যে প্ৰথম অসমীয়া গল্প সংকলন কি, তেতিয়াহ'লে আমি লিখিব লাগিব সুৰভি, আৰু এইটো মুক্তি পায় বা প্ৰকাশিত হয় 1909 চনত। দ্বিতীয়টো জোনবিৰি 1913 চন, তৃতীয়টো সাধুকথাৰ কুকি, চতুৰ্থটো কেহুকলি। তেওঁৰ আত্মজীৱনীসমূহ আছিল, প্ৰথমটো তেওঁ নিজৰ আত্মজীৱনী লিখিছিল, আৰু দ্বিতীয়টো তেওঁৰ দেউতাকৰ সংক্ষিপ্ত জীৱনৰ বৰ্ণনা কৰিছিল। প্ৰথমটো হৈছে মোৰ জীৱন সোঁৱৰণ, প্ৰথম অসমীয়া আত্মজীৱনী। দ্বিতীয়টো হৈছে ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, এইটো হৈছিল পিতৃৰ জীৱন বৰ্ণিত। ধেমেলীয়া নাটক বা প্ৰহসন আছিল 4টা, তাৰ ভিতৰত এটা হৈছে লিটিকাই
সৰি ইয়াতে অলপ ভুল হৈ গ'ল ইয়াতে নুমল হ'ব দ্বিতীয়টো নুমল তৃতীয়টো পাচনি চিকৰপতি নিকৰপতি নেক্সট ঐতিহাসিক বা বুৰঞ্জীমূলক নাটক এটা হৈছে চক্ৰধ্বজ সিংহ বেলিমাৰ জয়মতী কুঁৱৰী এতিয়া আহোঁ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ তো ইয়াতে মই 12টা মান প্ৰশ্ন লৈছোঁ তাৰে 10টা মান মই নিজে কৰিম আৰু আপোনালোকে দুটা কমেণ্টত জনাব তো যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ'সমূহ ৰেগুলাৰলি পাই থকাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিব তো 1 নম্বৰ প্ৰশ্নটো চাওঁ যে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোন চনত প্ৰদান কৰা হৈছিল এইটো শুদ্ধ উত্তৰটো হ'ব 1931 চনত দ্বিতীয়টো প্ৰশ্ন হৈছে অসম সংগীতৰ ৰচক কোন অসম সংগীত কোনটো ও মোৰ আপোনাৰ দেশ এইটো অসম সংগীতৰ ৰচক হৈছে আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীত ৰচনা কৰিছিল তো নেক্সট চাওক তৃতীয়টো প্ৰশ্ন তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক নহয় ইয়াতে কদমকলি বেলিমাৰ নুমল পাচনি ইয়াতে আপোনাৰ তলৰ গোটেইকেইটা আপোনাৰ কি আছে নাটক আছে আৰু এটা কদমকলিটো আপোনাৰ কি এইটো প্ৰথম কবিতা পুথি তো কদমকলিটো কি নাটক নহয় এনসাৰটো হ'ব কি ক নেক্সট কোৱেশ্চনটো চাওক 4 নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথি হ'ল লিটিকাই কদমকলি জোনবিৰি কেহুকলি ইয়াতে মাত্ৰ এটাই কবিতা পুথি আছে কদমকলি সেইটো এনসাৰ হ'ব খ অপশ্যন খটো ৰাইট এনসাৰ নেক্সট 5 নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথি হ'ল এটা কোৱেশ্চনে ডাবল হৈ গ'ল 6 নম্বৰ বুৰঞ্জীৰ আধাৰত বেজবৰুৱাই ৰচনা কৰা নাটক হ'ল লিটিকাই কদমকলি জয়মতী কুঁৱৰী কেহুকলি এইটো অপশ্যনটো হ'ব আপোনাৰ জয়মতী কুঁৱৰী এইটো হ'ব জয়মতী কুঁৱৰী অৰ্থাৎ গটো ৰাইট নেক্সট আপোনাৰ বেজবৰুৱাই ৰচনা কৰা কোনটো কবিতা কাহিনী গীত বা মালিতাৰ লগত সম্পৰ্কিত অৰ্থাৎ ইয়াতে ৰতনীৰ বেজাৰ আছে কদমকলি আছে জোনবিৰি কেহুকলি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰতনীৰ বেজাৰ এইটো হ'ব আপোনাৰ মালিতা বা কাহিনী গীতৰ লগত সম্পৰ্কিত নেক্সট চাওক বদৰী হল বেজবৰুৱাৰ চুটি গল্প নাটক উপন্যাস কবিতা এইটো আমি জানো কি বদৰী হৈছে চুটি গল্প বদৰী কি লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্প এইটো মনত ৰাখিম আমি চুটি গল্প নেক্সট চাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গ্ৰন্থৰ প্ৰণেতা কোন এইটো শুদ্ধ উত্তৰটো হ'ব আপোনাৰ কি লক্ষ্মীনাথ বেজবৰুৱা অৰ্থাৎ ক অপশ্যনটো কাৰেক্ট নেক্সট চাব অসম সাহিত্য সভাৰ সভাপতি কিমান চনত হৈছিল এইটো আমি সকলোৱে জানো এইটো শুদ্ধ উত্তৰটো হ'ব 1924 চন আৰু গুৱাহাটী অধিৱেশনত এই দুটা প্ৰশ্ন আপোনালোকৰ কাৰণে ৰাখিছোঁ কমেণ্টত শুদ্ধ উত্তৰকেইটা জনাব লক্ষ্মীনাথ বেজবৰুৱাই 1909 চনৰ পৰা সম্পাদনা কৰা আলোচনীখন হ'ল জোনাকী বাঁহী বিজুলী তিনিটা অপশ্যন দিয়া হৈছে 4 নম্বৰ অপশ্যনটো উঠা নাই গতিকে ইয়াতে শুদ্ধ উত্তৰটো আছে এই শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব নেক্সট আপোনাৰ 12 নম্বৰ বেজবৰুৱাৰ উপন্যাসখন হ'ল কদমকলি পদুম কুঁৱৰী পাচনি কেহুকলি আমি জানো যে লক্ষ্মীনাথ বেজবৰুৱাৰ এটাই মাত্ৰ উপন্যাস আছিল সেইটো হৈছে পদুম কুঁৱৰী তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ